নমস্কাৰ প্ৰিয় শ্ৰোতা, আকৌ এটা নতুন লাভ ষ্টৰী লৈ মই মীনাক্ষী আপোনালোকৰ কাষ চাপিলোহি। আজিৰ লাভ ষ্টৰীটো পঠাইছে ফাৰ্মিন আখতাৰে শিৱসাগৰৰ পৰা। তেওঁ লাভ ষ্টৰীটো এটা নাম দি পঠাইছে, সেয়া হ'ল ফেচবুকে দিয়া উপহাৰটি। আহকচোন তেতিয়াহ'লে ফাৰ্মিনৰ লাভ ষ্টৰীটো শুনো। আনদিনাৰ দৰেই শুই উঠি ফেচবুকটো অন কৰিলোঁ। এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট আছিল, ৰমেশ আলী। প্ৰফাইলটো ভালদৰে চাই একো নভবাকৈ একচেপ্ট কৰিলোঁ। অলপ সময়ৰ পাছত এটা মেছেজ আহিল, থেংক ইউ ফৰ একচেপ্ট মাই ৰিকুৱেষ্ট। ময়ো ৰিপ্লাই কৰিলোঁ, ইউ আৰ ৱেলকাম। তাৰ পাছতেই আৰম্ভ হৈ গৈছিল কথা বতৰা। একো নভবাকৈয়ে মই ৰিপ্লাইবোৰ দি গৈছিলোঁ আৰু আমি বহুত সময় কথা পাতিলোঁ। হাই, কি কৰিছে? এনেই আছোঁ। এণ্ড ইউ? ছেম হিয়াৰ। তোমাৰ ঘৰ? ডিমৌ। এণ্ড তোমাৰ ঘৰ? শিৱসাগৰ। এয়া আছিল আৰম্ভণি। ফেচবুকত আৰম্ভ হোৱা আমাৰ প্ৰথম কথা বতৰা। মাথো বন্ধুত্বৰে সম্পৰ্কটো আগবাঢ়ি গৈছিল। এদিন কথাৰ মাজতে ৰমেশে মোৰ নাম্বাৰটো বিচাৰিলে। সেই সময়ত মই মোৰ নাম্বাৰটো দিবলৈ মান্তি হোৱা নাছিলোঁ, কাৰণ মই ফেচবুকৰ বন্ধুত্ব ফেচবুকতে থকাটো বিচাৰিছিলোঁ। সি বহুত চেষ্টা কৰিও নাম্বাৰটো ল'ব নোৱাৰিলে। ঐ শুনাচোন, নাম্বাৰটো দিবা তোমাৰ। চৰি, নাম্বাৰটো দিব নোৱাৰিম। এনেকৈয়ে ভাল ফেচবুকৰ ফ্ৰেণ্ড, চ' ফেচবুকতে থকাটো ভাল। আৰে দিয়া না, কি হ'বনো? চোৱা, আমি ভাল ফ্ৰেণ্ড হয়। কম দিনতে আমি ভাল বন্ধু হৈ পৰিলোঁ। নাম্বাৰটো দিয়া আৰু। নাই, নিদিওঁ। কি হে, মই কিবা নাম্বাৰটো খাই পেলাম নেকি? নে মই তোমাক ফোন কৰি আমনি কৰি থাকিম? এইবোৰ মই একো নকৰোঁ, দিয়া না। এতিয়া নিদিওঁ। পাছত কেতিয়াবা যদি মই ভাবোঁ দিম বুলি, তেতিয়া পাই যাবা। কি যে নহয় তুমি। ইটছ অ'কে, মোৰ নাম্বাৰটোকে লোৱা। কেতিয়াবা মন গ'লে ফোন এটা কৰিবা। 9435। অ'কে, এতিয়া বাই। বাই। প্ৰিয় শ্ৰোতা, আমি ইতিমধ্যে গম পাইছোঁ যে ৰমেশ আৰু ফাৰ্মিনৰ মাজত এটা ভাল ফ্ৰেণ্ডশ্বিপ হৈছে, যদিও ফাৰ্মিনে তাইৰ নাম্বাৰটো শ্বেয়াৰ কৰিব বিচৰা নাই। ডেট ইজ গুড। আপুনিও যদি ফেচবুক নাইবা অন্যান্য ছ'চিয়েল মাধ্যমৰ জৰিয়তে কাৰোবাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছে, প্ৰথম অৱস্থাত আপুনি আপোনাৰ নিজৰ নাম্বাৰটো শ্বেয়াৰ নকৰাটোৱেই ভাল। ইয়াৰ পাছত ফাৰ্মিনে লিখিছে, তাৰ নাম্বাৰটো মই ছেভ কৰি ৰাখিলোঁ, কিন্তু এদিনো কল বা মেছেজ কৰা নাছিলোঁ। অলপ দিনৰ পাছত মই এটা হাইক একাউণ্ট খুলিছিলোঁ আৰু অলপ সময়ৰ পাছতে মোলৈ এটা ফোন আহিল। হেল্ল', হেল্ল', চিনি পাইছানে? কোন হয়? বাহ, চিনি পোৱা নাই মানে? ইমানকৈ নাম্বাৰটো খুজিলোঁ, নাম্বাৰটো নিদিলা আৰু। অ' তুমি? আৰে নাম্বাৰটো পাই গ'লা মানে ন? তো ভাল লগাবোৰ বিচাৰি ল'বই লাগিব। হয়নে? নাম্বাৰটো হাইকত পালা ন? বাৰু বাদ দিয়া, এতিয়া কোৱা কি কৰিছা? আছোঁ এনেই। এনেকৈ অলপ সময় কথা পাতি ফোনটো ৰাখিলোঁ। লাহে লাহে আমাৰ বন্ধুত্ব গভীৰ হ'বলৈ ধৰিলে।
এদিন ৰমিজে মোক ভাল পোৱাৰ প্ৰস্তাৱ দিলে। প্ৰিয় শ্ৰোতা, আপোনালোকৰ বাৰু এনেকুৱা হৈছে নেকি? ফেচবুকৰ জৰিয়তে আপোনালোকেও প্ৰেমৰ প্ৰস্তাৱ পাইছে নেকি? যদি পাইছে, যদি আপোনাৰ জীৱনতো এনেধৰণৰ কাহিনী আছে, আপোনাৰ লাভ ষ্টৰিটো যদি মোৰ সৈতে শ্বেয়াৰ কৰিব খোজে, তেনেহ'লে ডেছক্ৰিপশ্যনত মোৰ ফেচবুক ID দিয়া আছে। তাত আপোনালোকে নিজৰ ষ্টৰিটো লিখিত আকাৰত মোলৈ পঠাব পাৰে। মই নাটকীয় আকাৰে আপোনাৰ ষ্টৰিটো প্ৰকাশ কৰাৰ চেষ্টা কৰিম। প্ৰিয় শ্ৰোতা, আহকচোন তেতিয়াহ'লে আমি পুনৰ লাভ ষ্টৰিটোৰ ফালে আগবাঢ়ি যাওঁ। ঐ শুন না, তোক কথা এটা ক'ব আছে। ক আকৌ, তোকনো কোনে মানা কৰিছে? তোক কেনেকৈ কওঁ একো ভাবিয়ে পোৱা নাই। আৰে মুখেৰে ক, নহ'লে কেনেকৈ কবি? তই মোক বেয়া নাপাওঁতো? উফ, কথাটো ক। মইনো কেতিয়া তোক বেয়া পাওঁ? শুন, মই চাগে তোক ভাল পাই পেলাইছোঁ। নাজানো কিয় মই তোক মোৰ মনৰ কথা বহুদিনৰ আগতে ক'ম বুলি ভাবিছিলোঁ, কিন্তু ক'ব পৰা নাছিলোঁ। মই তোক সঁচাকৈ ভাল পাওঁ। তই মোৰ ভালপোৱা গ্ৰহণ কৰিবিনে? আৰে এয়া তই কি কৈছ? মই এইবোৰ ভবা নাই, আৰু মোৰ বয়ফ্ৰেণ্ড আছে। মই তোক মোৰ বেষ্ট ফ্ৰেণ্ড বুলিহে ভাবোঁ। তই মোক বেয়া নাপাবি। হয় নেকি? চৰি, বেয়া নাপাবি মোক। মই জনাই নাছিলোঁ তোৰ যে বয়ফ্ৰেণ্ড আছে। হ'ব দে, সদায় আমি বেষ্ট ফ্ৰেণ্ড হৈ থাকিম। ৰমিজে বুজি পোৱাৰ বাবে মনটো ভাল লাগিছিল। ভাবিছিলোঁ বন্ধুত্ব সদায় জীয়াই থাকিব। লাহে লাহে আমাৰ দুয়োখন ঘৰে আমাৰ ফ্ৰেণ্ডশ্বিপৰ কথা গম পালে, আৰু ৰমিজে মাহঁতৰ লগতো কথা পাতে। লাহে লাহে ভাল সম্পৰ্ক এটা দুয়োখন ঘৰৰ মাজত গঢ়ি উঠিল। এনেদৰেই সময়বোৰ আগবাঢ়িছিল। মই মোৰ বয়ফ্ৰেণ্ডক সকলো কথা কৈছিলোঁ, কিন্তু আমাৰ ফ্ৰেণ্ডশ্বিপক সি সহজে ল'ব পৰা নাছিল। সি বহুত চেষ্টা কৰিছিল যাতে আমাৰ সম্পৰ্কটো ভাগি যায়। মই তাক বহুত বুজালোঁ যে আমি বেষ্ট ফ্ৰেণ্ড আৰু ৰমিজে আমাৰ সম্পৰ্কৰ কথা জানে, কিন্তু সি মানি লোৱা নাছিল। উপায় নাপাই মই ৰমিজৰ লগত কথা বতৰা বন্ধ কৰি দিলোঁ। মোৰ প্ৰেমৰ সম্পৰ্কটো জীয়াই ৰাখিবলৈ মই মোৰ বেষ্ট ফ্ৰেণ্ডক আঁতৰাই পঠালোঁ। ইয়াৰ পাছত ফাৰ্মিনে লিখিছে, অলপ দিন এনেকৈয়ে পাৰ হৈ গ'ল। মই ৰমিজক আঁতৰাই পঠাই শান্তিত থাকিব পৰা নাছিলোঁ। বহুত মিছ কৰিছিলোঁ। আকৌ আমি কথা বতৰা পাতিবলৈ আৰম্ভ কৰিলোঁ। আগৰ দৰেই সময়বোৰ যাব ধৰিলে। এদিন মই মাহী ঘৰলৈ গৈছিলোঁ, আৰু সেইদিনা ৰমিজো হস্পিটেল আহিছিল। আমি এবাৰ লগ কৰাৰ সিদ্ধান্ত ল'লোঁ। সেইদিনা মা আৰু মই তাক লগ কৰিছিলোঁ। আগতে মাৰ লগত সি ফোনত কথা বতৰা পাতিছিল যদিও সন্মুখৰ পৰা লগ পোৱা নাছিল। সি প্ৰথমবাৰ মাক লগ পাইছিল। মায়ে তাৰ লগত চিনাকি হৈ ভাল পাইছিল আৰু কৈছিল যে সি বহুত পোৱালি হৈ আছে। সেই সময়ত ৰমিজৰ আন এগৰাকী ছোৱালীৰ সৈতে এটা সম্পৰ্ক সৃষ্টি হৈছিল। মই কোনো পধ্যেই সহজে ল'ব নোৱাৰিলোঁ। খং উঠিছিল বহুত, আৰু অনুভৱ কৰিছিলোঁ মই যে ৰমিজক ভাল পাই পেলাইছোঁ। নাজানো কিয় কথাবোৰ লুকুৱাই ৰাখিব নোৱাৰিলোঁ। মই ৰমিজক মোৰ মনৰ কথা কৈ দিলোঁ। সিও কৈছিল মোৰ লগত আজীৱন থাকিব বিচাৰে। হয়তো মোৰ বয়ফ্ৰেণ্ডৰ পৰা কিবা এটা পোৱা নাছিলোঁ, যাৰ কাৰণে মই ৰমিজৰ প্ৰেমত পৰিলোঁ। সি আৰু মই দুয়োটা উপায়হীন হৈছিলোঁ। ইফালে মোৰ বয়ফ্ৰেণ্ডক আৰু আনফালে তাৰ গাৰ্লফ্ৰেণ্ড। আমি কি কৰোঁ একো ভাবি পোৱা নাছিলোঁ। আঁতৰি থাকিব এক মিনিটৰ বাবেও নোৱাৰোঁ। আমি আগবাঢ়ি যাবও পৰা নাছিলোঁ। এনেকৈ গোপন হৈ সময়বোৰ বাগৰিল। এদিন বয়ফ্ৰেণ্ডে সকলো কথা গম পালে আৰু আমাৰ সম্পৰ্কটো ভাঙি পেলালে। বহুত চেষ্টা কৰিও মই ৰমিজক পাহৰিব পৰা নাছিলোঁ, কাৰণ মই মোৰ বয়ফ্ৰেণ্ডৰ লগত সুখী নহয়, আৰু সি মোক সম্পৰ্কটোৰ পৰা ওলাই আহিব দিয়াও নাছিল। 2 মাহমানৰ পাছত মই ৰমিজক আকৌ লগ পালোঁ, কিন্তু অচিনাকিৰ দৰে। আমাৰ মাজত কণ্টেক্ট নোহোৱা হৈ থাকিল। মোৰ সকলো ছ'চিয়েল মিডিয়াৰ একাউণ্ট বন্ধ কৰি ৰাখিলোঁ, আৰু ফোনতো ৰমিজক ব্লক কৰিলোঁ। ইয়াৰ পাছত ফাৰ্মিনে লিখিছে, এদিন মাৰ ফোনলৈ ৰমিজে ফোন কৰিছিল। মাৰ লগত কথা বতৰা পাতি সি মোক বিচাৰিলে, কিন্তু মই মাক নাই বুলি ক'বলৈ ক'লোঁ। মই জানিছিলোঁ সি বহুত দুখ পাব, কিন্তু মোৰ একো উপায় নাছিল। মই ভাবিছিলোঁ ভাগ্যত থাকিলে তাক পামেই। মই মোৰ পঢ়া শুনাত ব্যস্ত হৈ পৰিলোঁ। 2 বছৰ এনেদৰেই পাৰ হৈ গ'ল।
এদিনো এবাৰো তাৰ লগত কথা হোৱা নাই। মই প্ৰায় তাক পাহৰি যাব ট্ৰাই কৰিলোঁ। আশা নাছিল যে মই আকৌ কেতিয়াবা তাক লগ পাম। 2017 চনৰ 25 জুলাই মোৰ ভণ্টি এজনী আহিছিল আমাৰ ঘৰলৈ। তাই মোক ৰমিজৰ কথা কৈছিল। তাই কৈছিল এতিয়া যিহেতু মই ছিংগুল গতিকে তাৰ খবৰ এটা ল'ব পাৰোঁ। অলপ দিনৰ আগত মোৰ ব্ৰেকআপ হৈছিল। মই এটা বন্দিত্বৰ সম্পৰ্কৰ পৰা মুক্তি পাইছিলোঁ। ভণ্টিৰ লগত মই কথা পাতি তাইৰ ফেচবুকটোৰ পৰাই ৰমিজৰ নাম্বাৰটো চাৰ্চ কৰি ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালোঁ। সি একচেপ্ট কৰিলে। মই তালৈ এটা মেছেজ কৰিলোঁ। হাই, তুমি কোন? মই চিনি পোৱা নাই। চিনি বাৰু পাছত পাবা। আগতে কোৱা কি খবৰ? ভালে আছোঁ, কিন্তু তোমাৰ পৰিচয়টো দিয়া। ঠিক আছে, ফটো এখন দিছোঁ চোৱা। আৰে তুমি ইমান দিনৰ মূৰত কেনে আছা? ভালেই আছোঁ। মই তোমাক কণ্টেক্ট কৰিব বহুত চেষ্টা কৰিছিলোঁ, কিন্তু পৰা নাছিলোঁ। মালৈ কলো কৰিছিলোঁ। মই জানো। বাৰু বাদ দিয়া, তোমাৰ জিএফৰ খবৰ কোৱা। নাই, বহুত দিন হ'ল ব্ৰেকআপ। মনটোৱে তোমাক বিচাৰিছিল যে। হ'ব নেকি? মোৰো ব্ৰেকআপ হ'ল। কেতিয়া? হ'ল এবছৰমান। ভালেই হ'ল জানা। মই তাৰ লগত থকা হ'লে কেতিয়াও সুখী নহ'লো হয়। আৰু ফেমিলি প্ৰব্লেম হ'ল। হয় নেকি? বাৰু, মাহঁত ভাল? প্ৰিয় শ্ৰোতা, দেখিছেনে কোনে কাক কেতিয়া কেনেদৰে লগ পোৱাই দিয়ে? 2 বছৰ দিন তেনেকৈ থকাৰ পাছতো ফাৰ্মিনে ৰমিজক আকৌ এবাৰ লগ পালে। হয়তো প্ৰেম তেনেকুৱাই, ভাগ্যত থাকিলে আপুনি আপোনাৰ আপোনজনক যিকোনো প্ৰকাৰে হ'লেও যিকোনো পৰিস্থিতিতে হ'লেও লগ পাবই। ইয়াৰ পাছত ফাৰ্মিনে লিখিছে, আকৌ এনেদৰেই আৰম্ভ হ'ল আমাৰ কথা বতৰা। বিশ্বাস কৰিছিলোঁ আমাৰ ভালপোৱা সঁচা আছিল। 2 বছৰ পিছতো একেই সম্পৰ্ক গঢ়ি উঠিল। আগৰ দৰেই ভালপোৱাবোৰ বাঢ়ি আহিল। ইজনে আনজনৰ পৰা অলপো আঁতৰি থাকিব নোৱাৰা হ'লোঁ। আমি শপত লৈছিলোঁ যে যি নহ'লেও আমি আকৌ কেতিয়াও আঁতৰি নাযাওঁ। মোৰ ফোনত কথা বতৰা পাতিবলৈ প্ৰব্লেম হোৱাৰ বাবে সি এটা ফোন আনি দিছিল। কিন্তু মায়ে কথাটো গম পাই ফোনটো লৈ লৈছিল। মই মাক সকলো কথা ক'লোঁ। আমি যে ইজনে আনজনক ভাল পাওঁ সেয়া মাক জনাই দিছিলোঁ। অলপ দিনৰ পাছত মায়ে ফোনটো মোক দিছিল আৰু আমাৰ সম্পৰ্কক একচেপ্ট কৰিলে। আমি বহুত সুখী হৈছিলোঁ। এদিন আমি দুয়ো লগ কৰাৰ কথা ভাবিলোঁ আৰু শিৱসাগৰৰ পৰা যোৰহাটলৈ বুলি ওলালোঁ। ৰাতিপুৱাই আমাৰ যাত্ৰা আৰম্ভ হৈছিল এজাক বৰষুণৰ মাজেৰে। গোটেই ৰাস্তা দুয়োটা তিতিবুৰি গৈছিলোঁ। তুমি হয়তো বিশ্বাস নকৰিবা, আমি ইমানেই তিতিলোঁ যে আমাৰ কেইবাদিনলৈ বৰষুণত তিতি জ্বৰেই হৈ থাকিল। প্ৰিয় শ্ৰোতা, আপোনজনৰ সৈতে বৰষুণ জাকত তিতাৰ হেঁপাহ হয়তো সকলোৰে থাকে, নহয় জানো? আপোনাৰো হয়তো আছে। আপুনিও বাৰু প্ৰিয়জনৰ সৈতে সেই বৰষুণ জাকত তিতি পাইছেনে? যদি পাইছে মোক জনাবলৈ নাপাহৰিব। আৰু যদি নাইও পোৱা, তেতিয়া মই প্ৰাৰ্থনা কৰিছোঁ যাতে সেই বৰষুণ জাকে আপোনাক তিয়াই থৈ যাওক আৰু ভালপোৱাৰ অন্য এক অনুভৱে আপোনাক আৱৰি ধৰক। প্ৰিয় শ্ৰোতা, আহকচোন তেতিয়াহ'লে আমি লাভ ষ্টৰীটোৰ শেষৰ খণ্ডটোলৈ আগবাঢ়ি যাওঁ। 2018 চনৰ 26 ছেপ্টেম্বৰ তাৰিখে ঘৰৰ সকলোৰে সন্মতত আমাৰ নিকাহ হৈ গ'ল। বৰ্তমান আমাৰ 5মহীয়া বেবী এটাও আছে। আজি আমি সুখী। ফেচবুকে দিয়া উপহাৰটো মোৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ। আৰু নেদেখাজনলৈ অশেষ ধন্যবাদ যে মোৰ ভালপোৱা সফল হ'ল। থেংক ইউ ছ' মাছ ফাৰ্মিন, তুমি লাভ ষ্টৰীটো মোৰ সৈতে শ্বেয়াৰ কৰাৰ বাবে। আশা কৰিছোঁ ভগৱানে তোমালোকক কুশলে ৰাখক। প্ৰাৰ্থনা জনাইছোঁ তোমালোকৰ এখন সুখৰ সংসাৰ গঢ় লৈ উঠক। প্ৰিয় শ্ৰোতা, আজিৰ লাভ ষ্টৰীটো শুনি কেনে পালে সেয়া কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।
আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, প্ৰথমবাৰৰ বাবে লাভ ষ্টৰী শুনিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব। তেতিয়াহ'লে আজিলৈ আহোঁ। লাভ ষ্টৰীটো শুনাৰ বাবে আপোনালোকলৈ থাকিল অশেষ ধন্যবাদ।